মৰ্নিং এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ভাবিলোঁ ডেইলি ভ্লগ দিয়াটোতো মোৰ কাৰণে কেতিয়াও পচিবল নহয়, তো কেতিয়াবা যি কাম কৰোঁ, য'ত যাওঁ, যেনেকৈ যি কৰোঁ আৰু তাৰে অলপ মানে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আজি মন্দিৰলৈ যাম। মন্দিৰলৈ যোৱা এটা কাৰণ আছে। কাৰণটোতো মানে মোৰ নহয়, বিশেষকৈ ভাইটিয়ে ক'লে। ভাইটি মানে মাহেকত দুবাৰ মন্দিৰ যায়, সি এতিয়া নাই। সেইটো কাৰণে সি মোক কালিয়ে ক'লে, বা বোলে মন্দিৰলৈ যাবি আৰু বন্তি দি থৈ আহিবি, আৰু তাৰ হয় ময়ে যাওঁ। আৰু সি জানে আৰু কি কাৰণে দিছে। এয়া দোকান আহি পালোহি। দোকানত এতিয়া বন্তি লৈ ল'ম। দোকানী নাই। দোকানী দোকানলৈ আহকচোন। মন্দিৰৰ পৰা আহিলে আপুনি মানে না সোনকালে হ'ল। মন্দিৰৰ পৰা আহিলোঁ। মই এতিয়া আহিছোঁ। কেইটা বাজিলে? এতিয়া 10টা বাজিলে। দুপৰ পেকেটটা দিয়া আৰু হেৰি পেকেটটা দিয়া। এয়া গাখীৰ, এয়া ধূপ ল'লোঁ, গাখীৰ সকলোবোৰ লৈ আহিছে। এতিয়া বন্তি গছি লওঁ। তাৰপিছত অকলে অকলে আহিছোঁ, মনটো ভাল লগা নাই। লগৰকেইজনী আহিম বুলি কৈছিলে, তাহাঁতে মোক ধক্কা দিলে। এই পাইছোঁহি মন্দিৰ। এইটোৱে হৈছে আমাৰ মন্দিৰ। এইটো পশুপতি মন্দিৰ। এইটোৱে আমাৰ মন্দিৰ। আমি বন্তি জ্বলাম। এতিয়া মই বন্তি জ্বলাম। ইফালে কিতাপত কৈ আছে দেখাম।
একো এটাও ইপিনে সিপিনে সামৰিব নোৱাৰি গুণ আৰু এইবোৰ দেখি পেলাই বাবা তোমাৰ চৰণত সেই ছোৱালীকেইজনী কালিলৈ এইফালে যাত্ৰা কৰি যাব এতিয়া গ'ল যোৱা কথা আছে বহুত দূৰণিকৈ যাবগৈ তাতে ঈশ্বৰৰ নামত বন্তি দিলোঁ বন্তি দি ওলাই আহিছোঁ চাওক এতিয়া আজি মানে ইমান মানুহ নাই সেইটো কাৰণে অতি সোনকালে হ'লে খাই আছে আৰু সেইটো দেখাবলৈ বেয়া পালোঁ কাৰণ মানে চবেই ভাল নাপায় ন এনেকৈ মানে কিছুমানৰ আমাৰ গাঁৱৰে হয় কিছুমান মানে গম পাইছে নহয় সেইটো কাৰণে দেখাবলৈ বেয়া পালোঁ যিমানখিনি পাৰিলোঁ সিমানখিনি দেখালোঁ এখন আমাৰ ইয়াত টমটম বুলি কয় দেই আপোনালোকৰ ফালে কি বুলি কয় কিছুমানৰ ফালে কয় ই ৰিক্সা কিছুমানৰ ফালে কয় ই পিলি পিলপিলি অ' মাই গড আমি এতিয়া যাম এনেকৈ আমাৰ ঘৰৰ ৰাস্তা সোমাই যাওঁ সেইকেইটা ইমান ধুনীয়া লাগিছে চাওক না এজনী ডাঙৰ মাক আৰু এইকেইটা বাচ্চাকেইটা মোৰে দেৰি হ'লে যোৱা মোতকৈও দেৰিকৈ আহিছে এইফালে ভগাই নাই যাওক নাম খালি সামৰিলে এয়া মোতকৈও দেৰিকৈ গৈছে এতিয়া মনটো ভাল লাগিছিলে কাৰণ মই ভাবিছিলোঁ মোৰ বহুত দেৰি হৈ গ'লে কাৰণ ঘৰত কাম আছিলে কাম অলপ কৰি মেলি গা চা ধুই অহালৈকে বহুত দেৰি হৈ যায় তো আৰু মানে হেৰি কি হয় কেমেৰাটো বেলেগে লৈ থাকিলে কৰিবলৈ ভাল হয় ন তো এনেকৈ মোৰ কাৰণে সঁচাকৈ কেতিয়াও পচিবল নহয় আৰু মই ভাবিছিলোঁ সদায় ডেইলি ভ্লগ দি যাম ঘৰত কি কৰোঁ ক'ত যাওঁ কি কৰোঁ আৰু আই থিংক চেষ্টা কৰিম আৰু মা আহি পাই গ'লোহি আন্ধাৰ 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 কি কৈছ চবেই কামত ব্যস্ত হৈ আছো যে সংচোৱা বনোৱাৰ সময়ত ব্যস্ত কি গাখীৰ গৰম কৰি আছে অ' জলকীয়া দিছে আজি দি যে পঠাইছিলে ইয়াত যে আছিলে বেলপাত আৰু হেৰি গাখীৰ আছিলে যে এয়া ভিতৰত থ'ব নাপায় সেইটো কাৰণে ধুনীয়াকৈ আমাৰ নাৰিকল গছৰ তলতে থৈ দিওঁ এয়া নাৰিকল গছ কৃষ্ণ প্ৰভু সেয়া বেলপাতটো নপৰিল যে একো নাই তো আজিৰ মন্দিৰলৈ যোৱা কাম মোৰ ইমানেই খতম